আজি আৰি মাছ খাবলৈ মন গৈছে, সেইকাৰণে বজাৰৰ পৰা আৰি মাছ এটা আনি বাছি কুটি ধুই নিমখ হালধি সানি ললো। মোৰ চাট বাগিচাৰ টাপত হোৱা নৰসিংহ গছৰ পৰা কেইখিলামান পাতো ছিঙি আনিলো আৰু আজি মাছৰ আঞ্জাত অলপ এই নৰসিংহ পাত দিম বুলি ভাবিছো। পাতখিনি খুব ভালদৰে বাছি লৈ তাৰপিছত মই বাটি এটাত ছিঙি থৈ ভালদৰে ধুই ৰাখিলোঁ আৰু ঘৰত স্কোৱাছ আছিল, তাৰে পৰা এটা স্কোৱাছ লৈ তাৰ বাকলি গুচাই ল'লোঁ আৰু খুব ভালদৰে ধুই ল'লোঁ। গেছ জ্বলাই কেৰাহী তুলি দিলোঁ আৰু তাতে তেল দি তেল গৰম হোৱাৰ পিছত মাছখিনি খুব ভালদৰে ভাজি তুলিলোঁ। বাকলি গুচাই থোৱা স্কোৱাছটো 4 টুকুৰা কৰি ৰাখিছিলোঁ। এতিয়া এটা পিহনা ল'লোঁ, তাতে এই ডাঙৰ ডাঙৰ টুকুৰাবোৰ আৰু মিহিকৈ কাটি ল'লোঁ। এনেকুৱা মিহিকৈ কাটি ল'লে স্কোৱাছৰ আঞ্জাবোৰ খুব ভাল লাগে। আৰু গেছ জ্বলাই কেৰাহী তুলি দিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত তাতে মিঠাতেল দি দিলোঁ। এতিয়া কাটি ৰখা কেঁচা জলকীয়া কেইটামান তাতে এৰি দিলোঁ আৰু লগতে এচামুচ গোটা জিৰাও দি দিলোঁ। এতিয়া গোটেইখিনি ভজা হৈ থাকোতে তাতে কাটি থোৱা পিঁয়াজখিনিও ঢালি দিলোঁ। পিঁয়াজখিনি খুব ভালদৰে ভাজি ল'ব লাগিব আৰু পিঁয়াজখিনি লৰাই থাকোতে অলপ ৰঙচুৱা হ'লে তাতে বাটিত ৰাখি থোৱা নৰসিংহ পাতখিনিও দি দিলোঁ। এতিয়া নৰসিংহ পাত, পিঁয়াজ আটাইখিনি আৰু ভালদৰে লৰাই ভাজি থাকিলোঁ। ধুনীয়া এটা সুঘ্ৰাণ ওলাইছে আৰু তেতিয়া মই কাটি থোৱা স্কোৱাছখিনিও তাতে দি দিলোঁ। এতিয়া গোটেইখিনি একেলগে মিহলি কৰি লৈ ভাজি থাকিব লাগিব। গোটেইখিনিয়ে মই লৰাই ভাজি থাকিলোঁ আৰু অলপ পিছত মছলাও দিব লাগিব। এইদৰে 2 মিনিটমান ভাজি ল'লোঁ আৰু তাতে বাকলি গুচাই ধুই থৈ দিয়া মটৰৰ গুটিখিনিও দি দিলোঁ। মটৰ দিলে যিকোনো আঞ্জাই খাই বৰ সোৱাদ লাগে, নহয় জানো? এতিয়া এচামুচ হালধি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখো দি দিলোঁ। তাৰপিছত আকৌ মছলাখিনি আঞ্জাখিনিৰ লগত ভালদৰে মিহলাই দিলোঁ। অলপ লৰাই দিয়াৰ পিছত এতিয়া বেলেগ মছলা দিব লাগিব। এয়া এচামুচ জিৰা গুড়ি দিলোঁ আৰু তাৰপিছত এচামুচ ধনিয়া গুড়ি আৰু ৰং হোৱাৰ কাৰণে এচামুচ কাশ্মীৰী মিৰ্চো দি দিলোঁ। এতিয়া মছলাখিনি আৰু পাচলিখিনিৰ সৈতে ভালদৰে মিক্স কৰি দিলোঁ আৰু যিটো বাতিত মই মাছখিনি ধুই হালধি আৰু নিমখেৰে সানি থৈছিলোঁ, সেই বাতিটো ধুই মছলা পানীখিনি মই ইয়াতে দি দিলোঁ। এনেকুৱা কৰিলে মাছৰ আঞ্জাবোৰ বৰ খাই বৰ জুতি লাগে। আৰু তাৰপিছত দেখিলোঁ যে আৰু অলপ পানী দিব লাগিব, সেইকাৰণে মই আধা বাতিমান আৰু পানী দি দিলোঁ, কাৰণ গোটেইখিনি ভালদৰে সিজিব লাগিব। পাচলিখিনি ডুব গৈ থকা এনেদৰে মই তাতে পানী দিলোঁ আৰু এখন ঢাকনিৰে কেৰাহীটো ঢাকি দিলোঁ। তাৰপিছত 10 মিনিটমান সিজিব দিলোঁ। 10 মিনিটমান পিছত দেখিলোঁ স্কোৱাছ আৰু বাকী পাচলিখিনি সিজি গৈছে। তাৰপিছত মই ভাজি থোৱা মাছৰ টুকুৰাখিনিও তাতে ঢালি দিলোঁ। এতিয়া ভালদৰে লৰাই লৈ আকৌ এবাৰ ঢাকনি মাৰি দিলোঁ আৰু 3 মিনিটমান সেইখিনি হ'ব দিলোঁ।
এতিয়া আমাৰ আৰি মাছৰ আঞ্জা ধুনীয়াকৈ হৈ গৈছে। এতিয়া খাব পাৰি আৰু আঞ্জাখিনি। এতিয়া সৰু বাতি এটাত মই তেখেতৰ কাৰণে মাছৰ আঞ্জাখিনি বাকিলোঁ। ৰংটোও বৰ ধুনীয়া হৈছে আৰু খাই চাগৈ নিশ্চয় ভাল লাগিব। আপোনালোকে ট্ৰাই কৰিব। ঘৰত থকা সাধাৰণ পাচলিৰে এইদৰে আঞ্জা বনালে খাই বৰ সোৱাদ লাগে আৰু ই স্বাস্থ্যৰ বাবেও বৰ উপকাৰী। আজিলৈ ইমানেই। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।